Hello friends, welcome back to my channel. মই বন্দিতা আজি আপোনালোকলৈ লৈ আহিছো এটা world famous breakfast recipe. হেতু হৈছে pancake, যোনটো বনাবলৈ অতি সহজ। আহকচোন কেনেকৈ বনাই চাওঁ। আমি প্ৰথমতে ড্ৰাই ইনগ্ৰেডিয়েন্টছ খিনি ৰেডি কৰি লৈছো 2 কাপ ময়দাত ডাঙৰ 3 চামুচ চেনি দিব 2 চামুচ নিমখ দিব 1 চামুচ বেকিং পাউডাৰ দিব আৰু 1 চামুচ বেকিং সোডা দিব এতিয়া ভালকে মিক্স কৰি ল'ব এতিয়া wet ingredients খিনি ৰেডি কৰি ল'ব 2 কাপ গাখীৰত 1 চামুচ বাটাৰ দিব ডিমৰ কুহুম দুটা দিব আমি এগ হোৱাইট খিনি পাছত ইউজ কৰিম এতিয়া আমি ভালকে মিক্স কৰোঁ আহক আমি এতিয়া ড্ৰাই ইনগ্ৰেডিয়েন্টছ আৰু wet ingredients খিনি একেলগে মিলাই লম মই যে কৈছিলো আমি এগ হোৱাইট খিনি থৈ দিছো পাছতকে মিলাবলে এতিয়া আমি লাহে লাহে মিলাই লম ভালদৰে মিক্স কৰিব দেই ননষ্টিক পেন এখন ল'ব আৰু পেনখন গৰম হ'লে তেল নিদিয়াকে বেটাৰ অলপ দি দিব গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব যাতে ধৰি নাযায় পেনকেকটো যেতিয়া পেনকেকটোত সৰু সৰু গাঁত দেখিব তেতিয়া পেনকেকটো লুটিয়াই দিব লুটিওৱাৰ পাছত পেনকেকৰ কালাৰ গোল্ডেন ব্ৰাউন দেখিলে জানিব যে জুইৰ ফ্লেমটো ঠিকে আছে সেম বেটাৰ ইউজ কৰি আমি আৰু এটা টাইপৰ পেনকেক বনাব পাৰিম মই বানানা পেনকেক বনাই দেখাই দিছো আপোনালোকে কলৰ জেগাত বেলেগো ইউজ কৰিব পাৰে যেনেকে চকো চিপছ ষ্ট্ৰবেৰীজ আপোনালোকে খাই বহুত ভাল পাব সেইটো কাৰণে ট্ৰাই কৰিব মোৰ দুটাই ফেভাৰিট হয় ক্লাছিক পেনকেক আৰু বানানা পেনকেক মই দুটা টাইপৰে পেনকেক বনাইছো আপোনালোকেও ট্ৰাই কৰিব বনাবলৈ দেই এতিয়া বহুত সাৱধানেৰে ফ্লিপ কৰিব এয়া আমাৰ পেনকেক ৰেডি মৌ দিব বাটাৰ দিব আৰু গৰম গৰমকে খাব পেনকেক আৰু খাই জনাব কেনেকুৱা লাগিল আকৌ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব